হেল্ল' বন্ধুসকল, আনচাৰী ছাৰ এটিপি চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। যিসকল কেণ্ডিডেটে আছাম টেট পাছ কৰিছে, এল পি ইউ পি বা হাই স্কুল হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, সেইসকলৰ কাৰণে এটা গুড নিউজ আছে। চলিত বছৰৰ 31 ডিচেম্বৰৰ আগতে 6-7 হাজাৰমান ৰেগুলাৰ আৰু কণ্ট্ৰেকচুৱেলৰ এডভাৰটাইজ ওলাব। ইয়াৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে জনাইছে। লগতে শিক্ষামন্ত্ৰীয়ে জনাইছে যে পুনৰ স্পেচিয়েল টেট হ'ব পাৰে। যিসকল কেণ্ডিডেটে স্পেচিয়েল টেট প্ৰথমতে পাছ কৰিছে আৰু বহু সংখ্যকে ফেইল কৰিছে, সেইসকলৰ কাৰণে এটা গুড নিউজ। আকৌ স্পেচিয়েল টেট হ'ব। স্পেচিয়েল টেটৰ কাৰণে এটা নিযুক্তি প্ৰক্ৰিয়া হ'ব বুলি শিক্ষামন্ত্ৰীয়ে জনাইছে। যিসকলৰ পাৰ্চেণ্টেজ বা DLED থাকিব, নৰ্মছ থাকিব, সেইসকল কেণ্ডিডেটেহে নিযুক্তি লাভ কৰিব বুলি শিক্ষামন্ত্ৰীয়ে জনাইছে। আৰু মুখ্যমন্ত্ৰীয়ে জনাইছে যে চলিত বছৰৰ ভিতৰতে 6-7 হাজাৰমান পোষ্ট SSA আৰু DEৰ ফালৰ পৰা এডভাৰটাইজ চলাব। আৰু কি ক'লে মুখ্যমন্ত্ৰীয়ে এবাৰ আমি শুনি লওঁ। শিক্ষা বিভাগত ৰেগুলাৰ আৰু কণ্ট্ৰেকচুৱেল দুইটা মিলি আজি আমি বহুখিনি পোষ্টৰ অনুমোদন দিছোঁ। প্ৰায় 6-7 হাজাৰ হ'ব। সেইখিনি আৰু খালী হৈ থকা পোষ্ট গোটেইখিনি 30 ডিচেম্বৰৰ আগতে শিক্ষা বিভাগে বিজ্ঞাপন দিব। গতিকে আমি মই আপোনালোকক কৈছিলোঁ যে আমি 30 জানুৱাৰীৰ আগতে আমি 1 লাখ চাকৰিৰ সিদ্ধান্ত লৈছোঁ। আপোনালোকে জানে যে আমি 1 লাখ নিযুক্তিৰ পম খেদি আছোঁ। আজি আমি এটা ফৰেষ্ট বেটেলিয়ন, 3rd আছাম ফৰেষ্ট বেটেলিয়ন এটা আজি আমি অনুমোদন জনাইছোঁ। 1100 ল'ৰা ছোৱালীয়ে ইয়াত নিযুক্তি পাব। তাৰ লগতে বন বিভাগত খালী হৈ থকা